আগন্তুক দিনসমূহত ৰাইজৰ যুঁজখন পোনপটীয়াকৈ বিজেপিৰ লগত হ'ব। মোৰ লগত বিজেপিৰ প্ৰাৰ্থীগৰাকীয়ে যুঁজ নহয় বা হ'ব নোৱাৰে। জনগণৰ পোনপটীয়া যুঁজ বিজেপিৰ লগত, বিজেপিৰ অপশাসন আৰু দুৰ্নীতি চিণ্ডিকেট কমিশ্যন ৰাজ আৰু ঘৰুৱা তেওঁলোকৰ এনেকুৱা ধৰণৰ চিণ্ডিকেটৰ হাতোৰাৰ কাৰণে। চক্ৰ গগৈ ঘৰ লেঙেৰিত হয় নে নহয়? টিংখ সমষ্টিত চক্ৰ গগৈ ঘৰ লেঙেৰিত হয় নে নহয়? তেওঁৰ যিটো সূত্ৰ, অথচ মোৰ নিজৰ ঘৰ এইটো সমষ্টিত হোৱাৰ পাছতো অপপ্ৰচাৰ চলাইছে। মোৰ খনিপুৰত মোৰ দেউতাৰ ঘৰ হোৱাৰ পাছতো অপপ্ৰচাৰ চলোৱা কথাটোৱে তেওঁ নিকৃষ্ট। মানে নিজে যিহেতু গম পাইছে যে একো কাম কৰিব পৰা নাই, ৰিপৰ্ট কাৰ্ড লৈ যাব নোৱাৰে। ৰিপৰ্ট কাৰ্ড লৈ যাবলগীয়া হ'লে আগত তেওঁ ভায়েকক আৰু ভনীজোৱাকক দিব লাগিব। যাৰ মানসিকতা নিকৃষ্ট, নিজ মানসিকতা, যি মানে নিৰ্বাচনত ক'বলৈ নিজৰ এজেণ্ডা নাই। তেওঁৰ ওচৰত এজেণ্ডা কি আছে? তেওঁৰ ওচৰত দুটা এজেণ্ডা আছে। এটা হ'ল তেওঁৰ ভায়েকক ঠিকা টুকলি দিছে আৰু ভনীজোৱাকক ঠিকা দিছে। যিবোৰ পুখুৰী বেলেগ বেলেগ মানুহে অতদিনে মৎস্য পালন কৰি স্বাৱলম্বী হৈ আছিল, তেওঁলোকে মানে মৎস্য শিল্পও আগবঢ়াইছিল আৰু তেওঁলোকে নিজেও টকা পইচা আহৰণ কৰিছিল। সেই পুখুৰীকেইটাৰ ওপৰতো যিগৰাকী বিধায়কে চকু দিব পাৰে, তেওঁ এনেকুৱা ধৰণৰ নিকৃষ্ট নিজ মানসিকতাৰ কথা ক'বেই। নিজে যিহেতু গম পাইছে যে একো কাম কৰিব পৰা নাই, ৰিপৰ্ট কাৰ্ড লৈ যাব নোৱাৰে। ৰিপৰ্ট কাৰ্ড লৈ যাবলগীয়া হ'লে আগত তেওঁ ভায়েকক আৰু ভনীজোৱাকক দিব লাগিব। ৰিপৰ্ট কাৰ্ড নিব লগা হ'লে তেওঁ সেই যিবোৰ পুখুৰী দখল কৰিলে সেইবোৰক দিব লাগিব। ৰিপৰ্ট কাৰ্ড দেখুৱাবলৈ হ'লে তেওঁ চাৰিওফালে থকা যিবোৰ মোৰ চাহাবৰ দল, যাক যাক ঠিকা টুকলি দিছে, যাৰ যাৰ পৰা কমিশ্যন লৈছে, সেইবোৰক দেখাব লাগিব। গাঁৱে গাঁৱে থকা বাট পথ, চেচুঘাট দলঙৰ প্ৰশ্ন যেতিয়া আহিব, স্বাস্থ্য সেৱাৰ কথা আহিব, বিজ্ঞান মহাবিদ্যালয়ৰ কথা যেতিয়া আহিব, যেতিয়া দলঙৰ কথা আহিব, যেতিয়া কৃষিৰ কথা আহিব, যেতিয়া খহনীয়া আৰু বানপানীৰ কথা আহিব, তেওঁ উত্তৰ দিবলৈ একো নাই। এনেও নিমাতী কন্যা হিচাপে তেওঁ কেৱল মাত্ৰ বুকুত এখন চিম্বলহে লগাই দিব লাগে, এখন নেম প্লেট লগাবলৈ বাকী আছে। মুখ্যমন্ত্ৰীক মই আহ্বান জনাইছোঁ যে খোৱাঙৰ আগৰ পৰা, এতিয়াতো মুখ্যমন্ত্ৰী হৈ থকা নাই, সৌৰভ পণ্ডাক লাগিলে, তেওঁলোকৰ দলৰ সভাপতিয়ে এখন নেম প্লেট যাতে আবণ্টন কৰি দিয়ে, হয় মোৰ নাম আমুক, মই নিমাতী কন্যা, মোৰ কোনো বিধানসভাত মোৰ কথা ক'ব পৰা মোৰ শক্তি নাই। কেৱল মাত্ৰ যেতিয়া কমিশ্যনৰ কথা আহে তেতিয়াহে মোৰ পৰা মুখৰ পৰা ডাঙৰকৈ শব্দটো ওলায়। যেতিয়া মোৰ ভাতৃ আৰু মোৰ ভনীজোৱাৰ যেতিয়া ঠিকা টুকনিৰ কথা আহে তেতিয়াহে মোৰ মুখৰ পৰা মাত ওলায়। বেলেগ ওৱান সমষ্টিৰ কথা বতৰাত মোৰ কথা ক'ব পৰাকৈ মোৰ মুখত শক্তি নাই, দম নাই, কঁকালত জোৰ নাই, সাহস নাই।